বৰ্তমান এতিয়া টাইম 12টা বাজিবই আৰু 2 মিনিট আছে 12টা বাজিবৰ কাৰণে। আৰু আজি মই গৈ আছো এতিয়া সেক্টৰ 1 ঘাট অকলে গৈ আছো। অনবা লগত থাকে এই কুকুৰ দেখিছে পিছে পিছে কুকুৰে বহুত ভুকি আছে। এই চাক কুকুৰ আহি গৈছে এই চাক এই এই তো যে কি নহওক এতিয়া আজি অকলে যাইছো ভয়ো লাগি আছে। মানে কি হয় নৰ্মেল 12টা বজাত যদি ভয় খাবলৈ একো নাই কিনো আৰু এইবিলাক লোকেল জেগা হয়। কিন্তু সেক্টৰ 1 যোনখিনি মানে সৃষ্টিনগৰৰ ফালে যদি যোনটো ফালে ঘাটত যায় আৰু তাতে চুনচালি ঘাট বুলি কয়। আৰু মই মানে সৃষ্টিনগৰ হৈ যাম, সৃষ্টিনগৰ ঘাটত যাম। তাতে অলপমান ৰিক্সি হৈ যায় নোহোৱা নহয়, কাৰণ ঘাটৰ ওচৰত ঘৰ আছে, লোকেল মানুহ বহুত আছে। কিন্তু ধৰক সিহঁতে ভাবিব পাৰে মই ৰাতি কিহৰ কাৰণে আহিছোঁ, এনেকুৱা টাইপৰ সোধ-পোছ কৰিব পাৰে যদি পায়। আৰু ধৰক জানে ঘাটত ন অলপমান ধৰক এনেকুৱা মদ চদ খাবলৈ বা এনেকুৱা পাৰ্টি কৰা ল'ৰা ৰাখিব পাৰে। তো অকলে ভয় লাগে। যোৱা শনিবাৰে মোৰ লগত আছিলে মোৰ লগৰ মিন্ময় আছিলে, আজি কোনো নাই। মই কৈছিলোঁ আগৰবাৰ যে নেক্সট মই একবাৰ অকলে আহিম, কৈছিলোঁ এনেকৈ। সেইকাৰণে এতিয়া মই অকলে যাব ওলাইছোঁ। অলপ ভয়ো লাগি আছে। সেফটিৰ কাৰণে আৰু বেলেগ লোৱা নাই, লগত এখন লৈ লৈছোঁ মানে এই গাড়ীৰ যে চকা খোলা ৰেঞ্চ, ঠিক আছে, বেলেগ আৰু নাই। এনেকৈ লাহে লাহে গৈ থাকোঁ ব'ল। এয়া এতিয়া পাই গ'লোঁ সেক্টৰ 1। ইফালে এইবিলাক কোৱাৰ্টাৰবিলাক আছে। লেফ্ট চাইডে গ'লে আমি চুনচালি ঘাট পাম, কিন্তু আমি চুনচালি ঘাটেদি নাযাওঁ, আমি যাম সৃষ্টিনগৰ ঘাট, ঠিক আছে। দুই এখন বাইক চাইক চলি আছে আৰু ইফালে আগত এখন স্কুটি এখন গৈ আছে মোৰ আগত। আৰু মানে সঁচাকৈ আজি অকলে আহি কিনে কিবা এটা অলপমান ভয় লাগিছে, নালাগা নহয়। মানে মানুহকে ভয় লাগে। বাকী ৰাতি এতিয়া অকলে গৈ আছোঁ ঘাটত, কিবা ভূত চুত দেখা পাম এইবিলাক ভয় লগা নাই। আৰু চবতকৈ ইণ্টাৰেষ্টিং ভয় এটা লাগিছে কি, মই গাড়ীখন যদি ভিতৰত লৈ যাব খোজোঁ ইয়াতে হয়তো মানে ফচি যাব পাৰে মানে গাড়ীখন এই বালিত। তো সেইটো অলপ ভয় লাগি আছে। ৰাতি এই গাড়ীবিলাক অলপ খাই লৈ বেয়াকৈ আহে, চব নহয় দিয়কচোন। ইখন এইমাত্ৰ গ'ল ভালকৈ আছিল, মানে ভালকৈ চলাইছে। কিন্তু কিছুমান গাড়ী অলপ বেয়াকৈ সেইটো অলপ ৰাতি ঘূৰাটো ৰিক্স হয়। ৰাতি পৰাপক্ষত আপোনালোকে ৰাতি নোলাবই, যদি কাম চাম নাই। মোৰ নিচিনা এনেকৈ নোলাব, এইটো বেয়া কথা। মানে ভিতৰৰ ফালে সোমাই আহি আছোঁ, অলপ ভয় লাগিছে ৰ'ব। কাৰণ কোনোবাই যদি ইফালে ভিতৰত যোৱা দেখা পায়, ধৰিবতো নোৱাৰি না মানুহবিলাক। আৰু ইয়াতে মানে এনেকুৱা অসমীয়া মানুহ নাই। আজি সিদিনাখন মানুহ নাছিল, আজি অলপ মানুহো আছে ইয়াতে, মানে অসমীয়া মানুহ একদম নাই। বিহাৰী মানুহ বেছি আছে ইয়াতে, আৰু বিহাৰী এৰিয়াই হয় ইয়াতে সেইখিনি। অলপ ভয় লাগে, যিমান যি নহওক ন, অলপ ভয় লাগে দিয়কচোন, যিমান যি নহওক। এনেকৈ সোমাই যাওঁ। মই মানে এবাৰ বেছিকৈ একবাৰেই গৈছিলোঁ, আৰু মানুহ আছেতো যিমান যি নহওক। এতিয়া কোনেও মোক একো কোৱা নাই বাৰু, কিন্তু ক'লে মই মানে ঘূৰি আহিব লাগিব যিমান যি নহওক দিয়কচোন, হয় নহয়? কাৰণ লোকেল এৰিয়াৰ মানুহৰ লগতো নোৱাৰোঁ। আৰু ৰাতি এনেকৈ অহাটো মানে বেয়াও দিয়কচোন, ভাবিব পাৰি কিহৰ কাৰণে আহিছা, কি কথা, হয় নহয়? এই চাওক ইফালে চাওক একো দেখা নাপায়, মই ভালকৈ দেখাই দিছোঁ চাওক। এই চাওক এই গাড়ীৰ লাইটটো মই বন্ধ কৰি চাব। এই চাওক এইটো মানে হেডলাইটেৰে দি চাওক, একো দেখা নাপায়, হয়নে? এনেকৈ চাওক অলপমান দেখা পায় আৰু এনেকৈ কমি যায়। এনেকৈ বেছি ক্লিয়াৰ দেখা পায় এনেকৈ মেইন লাইটটোৱেদি। আৰু লাইটটো যে মই যদি বন্ধ কৰি দিওঁ চাওক, মানে এনেই অলপ মোবাইলৰ কেমেৰাত দেখা পায় আৰু, ঠিক আছে। আৰু এইটো লাইট দি দিলে অলপ পোহৰটো বাঢ়ি যাব আৰু, বেলেগ একো নাই। সেইটোৱে আৰু বোকা বোকা হৈ আছে, চাওক বেছিটো নাযাব বাৰু। এইবিলাক মই গ্লাছখন খুলিয়ে দিওঁ বাৰু। এই চাওক এইবিলাক পুৰা মানে বাহিৰটো চাওক। আৰু আজিখিনি অলপ সমান হৈ আছে, দেখা পাইছেনে? এতিয়া মই গাড়ীখন ধুনীয়াকৈ লৈ আহিছোঁ ৰ'ব ইয়াতে। এইখিনিত নফচে জানো, এইবিলাকত ধুনীয়াকৈ ওলাই যাব, এই খালি যাব পাৰিম। কিন্তু অলপ বেছি বাজি থাকিলে ৰিক্স হৈ যায়। ৰাতি দেখা নাপায় ন, লাইটৰ পোহৰ যিমান যি নহওক ৰাতিপুৱাৰ নিচিনাটো দেখা নাপায়। তো অলপ ভয় সেইকাৰণে লাগেই। এতিয়া মই ইফালে যদি উঠাই দিব পাৰোঁ কেছ নাই আৰু মোৰ, সেই একদম ভিতৰত পুৰা মেইন নদীৰ ফালে যাব পাৰিম তেতিয়া। আৰু আজি মোৰ চাওক, আজি মোৰ লগত কোনো নাই। ৰেকৰ্ড হৈছে নে? হৈছে। তো আজি মোৰ লগত কোনো নাই। যদি এতিয়া মোৰ চকা ফচি যায়, কোনোবাই ঠেলিব হেল্প কৰিব পাৰিব নে? বা এটা হৈ যায় লগৰ এটা আছে সাহস পাইছোঁ, এনেকুৱাও নাই। তো ইউটিউবৰ কাৰণে এনেকুৱা চেলেঞ্জ মানে এনেকুৱা টাইপৰ খাতৰা ভিডিঅ' বহুতে নোৱাৰে আৰু বনাব, ডাঙৰ ডাঙৰ ইউটিউবাৰো নোৱাৰে। এইখিনি উঠিব পাৰোঁ নে চাব, এইখিনি যদি উঠিব পাৰোঁ কেছে নাই আৰু মোৰ। এইটোহে মেইন। এই ধুনীয়াকৈ উঠি গৈছে ৰ'ব। এই হোৱা কাৰণে দম আছে এনে দেই। এই লাইটটো বন্ধ কৰি দিওঁ ৰ'ব। এই লাইটটো বন্ধ কৰি দিলে একো দেখা মানে পায়, দেখা হ'লেও আৰু দি দিছোঁ। দি দিলে ধোৱা ধোৱাহে দেখা পায়, দিলেহে কিবা ক্লিয়াৰ কেয়াৰ দেখা পায়।
চাওক কোনো নাই ঘাটত চাওক ইয়াতে ৰাতিপুৱা বা দুপৰীয়া ইয়াতে পিকনিক খাই মানুহে ইয়াতে হয়নে ইয়াতে মানুহে পিকনিক খাব নামি দেখাই আছোঁ ৰ'ব তো ইয়াতে মই নামি দিলোঁ গাড়ীৰ পৰা নামিছে গাড়ীখন ষ্টাৰ্ট বন্ধ কৰা নাই কিন্তু দেই চাওক ইয়াতে দিনত মানুহে পিকনিক খায় হয়নে তাৰ কোনোবাই ধৰক এনেকৈ আমাৰ লগৰ চগৰ টাইপৰ এনেকুৱা আমি আহোঁ কেতিয়াবা সৰু সৰু পাৰ্টি চাৰ্টি কৰোঁ নকৰা নহয় এতিয়া ৰাতি 12টা বাজিছে বা টাইম দেখাই আছোঁ আপোনালোক মোবাইলত চাব 12টা বাজি গ'ল চাওক অকলে আহিছোঁ চাওক 12টা 12 বেলেগ টাইম মিলিছে 12 আৰু ৰাতিপুৱা মানে আজি 12 তাৰিখ চাওক 12 আছিল অলপ আগতে আৰু ৰবিবাৰ আৰু 12 তাৰিখ এতিয়া 12-13 হৈ গ'ল বাৰু ঠিক আছে বেলেগ মিলিছে কিন্তু আজি অলপমান বস্তুটো মিলা দেখি অলপমান মোৰ ভয় লাগিছে ৰ'ব কিবাবিলাক মানে কিবা এটা হেৰি টাইপ লাগে ন বস্তুবিলাক চিন দেখায় ন কিছুমান মানে কি হয় যদিও শনিবাৰ দেৰিকৈ 12টা বাজি গ'ল ৰবিবাৰ হৈ গ'ল ন বস্তুটো অলপমান আগলৈকে যাব চেষ্টা কৰোঁ অকলে আহিলে ভয় লাগে নালাগা নহয় হয়তো মোৰ লাগিছে কিন্তু যাম আৰু মই আগৰ ভিতৰত কৈছিলোঁ যে মই অকলে আহিম বুলি কৈছিলোঁ তো সেইটো মানে মই ৰাখিম আৰু ঠিক আছে সেইটো মই ৰাখিম মানে আৰু 1000 লাখ টকা দি দিছোঁ ইয়াতে মানে কোনোবা আহিলেও সন্দেহ নহয় আৰু মোৰ প্ৰতি হা যে এই ল'ৰাটো আহিছে আৰু ভিডিঅ' কৰিব আহিছে দে মানে বদমাছ মানুহ ভয় লাগে ধৰক চুৰ ডকাইত লুটেৰা বাকী এইবিলাক ভূত চুট কিবা কিবি ভূতক ভয় লাগে বাৰু এনেকুৱা জেগাত তাতে ইমানো মই ভয় নকৰোঁ কথা ল'ৰা নহয় ইয়াত অকস্মাত কেতিয়া ডাঙৰ বস্তু দেখাব পাই যাওঁ অকস্মাত বুলি কৈছোঁ দেই মই ইমানো মানে ভয় খাম এতিয়া নাজানো কি হয় সেইখিনি সময়ত মই নাজানো কিন্তু ভয় লাগিব চাগে মোৰ হয়তো মই বেহুজ হৈ যাব পাৰোঁ কিন্তু তাতকৈ মই বেছি ভয় খাম কোনোবাই যদি মোক হেৰি কৰিব তেতিয়া মই কেমেৰা মোবাইল চবাইল তাতে থৈ দিম ডাইৰেক্ট আৰু ৰেঞ্চপাত আনিছোঁ ইমাৰ্জেঞ্চি কাৰণে হয় সেইবিলাক মাৰিব ভাবে নাযাওঁ আৰু সেইবিলাক আৰু বোলে জেং লাগিবি নেকি সেনেকুৱা টাইপ নকৰোঁ আৰু এইখিনি চানমাৰি নহয় না আমাৰ লোকেল নহয়তো হয় নহয় লগে গাড়ী ইয়াতে ঘূৰাই মেলি ফালি চিলি খুন্দাই মেলি পলাম অঁ কোনোবা এতিয়া মোক ভয়াতুৰ বুলি কয় কিবা কৈ থাকক খাতিৰ নকৰোঁ মানে মই নাভাবোঁ লাজ নকৰোঁ মেইনলি অঁ সেইটো কথা ইয়াতে পিকনিক চিকনিক খাব পাৰে ইয়াতে এইবিলাক মানে হেৰি কৰি থৈ দিছে আৰু তো চাওক কোনো মানুহ নাই এতিয়া চাওক কোনো নাই ইয়াতে হা এই ভিডিঅ'টো যেতিয়া মোৰ ঘৰৰ মানুহে চাব মোৰ লগৰবিলাকে চাব চবে ক'ব আৰু তই এইবিলাক কি কৰি আছা গাড়ীখন ধুনীয়াকৈ আহিছে আকৌ মানে শ্লিপ টিপ কৰা নাই এইবিলাকত আৰু যোৱা কালিনে পৰহি অলপমান বৰষুণ দিছিলতো এই বালিটো অলপমান দাপি আছে মানে ধুনীয়াকৈ আহিব পাৰিছোঁ কষ্ট পোৱা নাই আৰামত যাব পাৰিম এতিয়া টেনশ্যন নাই আৰু এই গাড়ী লাইনেদি গৈ আছোঁ এই যোনটো ৰাস্তা দেখা পাইছে নহয় এইটো গাড়ীৰ লাইন আৰু এইটো গাড়ী লাইন এতিয়া কোনফালেদি যাওঁ তাকে ভাবিছোঁ এইফালেতো ৰাস্তা নাই চাগে ভালে ৰাস্তা নাই এইখিনিহে অলপ ভয় লাগিছে এইটোৱে ৰাস্তা হয় আৰু ইয়াতে কেতিয়াও এনেকৈ নাহিব দে ক'লে মোৰ ভিডিঅ' চিডিঅ' চাই পেলাই এনেকৈ আপোনালোকে ঠিক আছে আৰু মই ছেফটিৰ কাৰণে এখন গ্লাছ বন্ধ কৰি থৈ দিওঁ অলপ গ্লাছ খুলি থৈ দিছোঁ আৰু এখন থাকক বাৰু এখনো বন্ধই কৰি দিয়া ভাল হ'ব ৰ'ব আৰু লকটো মাৰি দিওঁ ইমান দিন হওক না আৰু এইখিনি ফগ আছে বাপৰে বাপখিনি ফগ আছে দেখোন অ' ভাই একো দেখাই নাপায় মই এতিয়া তাকে ভাবিছোঁ কি কৰা যায় ফগতটো এতিয়ালৈকে কাম নিদিব এইটো জ্বলাই দিছোঁ ৰ'ব ইমান আৰু মই চাগে ইফালে আৰু নাযাওঁ চাগে কাৰণ ফগ টাইপৰ আছে একো দেখা পোৱা নাই গৰম দিন হ'লে মই দেখা পালোঁ হয় ইফালে মই একো দেখাই পোৱা নাই মিছা নকওঁ একদম আগত ভালকৈ দেখা পোৱা নাই দেখিছেনে আপোনালোকে পূৰা ফগ হৈ গ'ল একদমেই দেখা পোৱা নাই বুলি ক'ব পাৰি আগত বা কি আছে অলপমান যাই চাব বাৰু এতিয়া মোৰ মিছা কাপোৰ ফাটিছে এইখিনিত মিছা ক'লে কি হ'ব অলপমান যাব অলপ ভয় লাগিছে কি কৰোঁ তাকে ভাবি আছোঁ ৰ'ব কি কৰোঁ তাকে ভাবি আছোঁ বাদ দিয়ক আৰু ইফালে নাযাওঁ দিয়ক বেকাৰ দেখা নাপালে ভয় লাগে বস্তু ৰাতিটো দেখা নাপালে মানে ভয় লাগি যায় অলপমান ঘূৰাই লওঁ ঘূৰাবই ফাটি গৈছে ৰ'ব মিছা ক'লে কি হ'ব কম জেগাতে ঘূৰাম
পুৰা ফগ মোৰ গাড়ী গ্লাছখনো পুৰা ফগ হৈ গ'ল একো দেখাই পোৱা নাই এইখিনিৰ পৰা এইখিনিলৈকে ক্লিয়াৰ আছিল এইখিনিত ফগ অকণমান আগত যাই ক্লিয়াৰ আছে হা আৰু এইয়া এতিয়াৰ পৰা ক্লিয়াৰ চাওক লাহে লাহে মই যেতিয়া ধুনীয়াকৈ দেখা পাই আছোঁ দেখা পাইছেনে ধুনীয়াকৈ মই দেখা পাই আছোঁ এতিয়া আৰু এই বগালেকটোত বেছি বেয়া বগালেকটো মাৰি দিলে মানে কি হয় বেছি এতিয়া কিন্তু ফগ নাই সেইকাৰণে ক্লিয়াৰ দেখা পাই আছোঁ এইখিনিত বাৰু ক্লেছ কেছ নাই এই সাউন্ডটো ভাল লাগে চৰাই মাতিছে তো এই সাউন্ডটোৰ কাৰণে মোৰ ভাল লাগে ৰাতি এতিয়া 12:19 হৈছে হা মোটামুটি 12:30 বুলি ক'ব পাৰি ঠিক আছে 12:30 বুলি ক'ব পাৰি আৰু মোটামুটি তো এইখিনি সময়ত ময়ো কৈছোঁ আজি মই এনেকৈ নকওঁ কোনো বিধত নকওঁ কোনোবা আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ কৈছোঁ অকলে লগত নহয় অকলে এনেকৈ আহিব মই চেলেঞ্জ কৰিছোঁ নোৱাৰে ফাটি যাব মই এইখিনিও ক'লোঁ দেখাত ভয় নালাগিব পাৰে আৰু যোন লগৰক মানে মই ভিডিঅ'টো দেখাইছিলোঁ আগতে আহিছিলোঁ মই এক্টিভা লৈ কেনে আহিছিলোঁ এবাৰ মটৰ ব্লগিং কৰি কেনে সেইটো দেখি বহুতে কৈছে তই তোক মানিছোঁ সেইদিনাখন মোৰ লগৰ 3জন আহিছে এখন বেগত 3জন ল'ৰা আহিছে সিহঁতৰে বোলে ভয় লাগি গৈছে আৰু বহুত সাহসী ল'ৰা হয় মানে জেং টেং কৰি ফুৰা ল'ৰা হয় তো সিহঁতৰে ভয় লাগি গৈছে ভাবক আৰু মই এনে ইমান জেং টেং কৰা ল'ৰা নহয় কিন্তু মোৰ মানে এইবিলাকত সাহসটো আছে আৰু যেনেকৈ আহিছিলোঁ এনেকৈ এতিয়া উভতি গৈ আছোঁ ৰাস্তাটো ভুলটো হোৱা নাই তাকে ভাবি আছোঁ ৰ'ব ৰাতি মানে ধৰিব নোৱাৰি না ৰাস্তাটো পাহৰি গ'লে প্ৰব্লেম হৈ যাব ক্লাছখনত মানে একদম দেখা পোৱা নাই তো অলপ বাহিৰ যি এনেকৈ চাই আছোঁ আৰু এইফালে দিয়ক এনেকৈ আৰু আজি মানে একো এনেকুৱা চাউণ্ড টাউন নাপালোঁ আগৰ পৰা হয়তো চৰাই চাউণ্ড পাইছিলোঁ স্কুটি লৈ হয়তো সেই ভিডিঅ'টোৰ মই লিংকটো এইবাৰ সঁচাকৈ দি দিম দিয়ক আৰু গৰু আছিলে ৰাতি 12:30 বজাত সিবাৰো 12:30 আহিছিলোঁ গৰু আছিলে ইয়াতে খেতত ৰখি আছিলে গৰু চৰু এনেকৈ খাই মোৰ একদম ফাটি গৈছিল সিবাৰ মোৰ বেয়া ভয় লাগিছিল কিন্তু স্কুটি লৈ হয়তে আজি তাতকৈ অলপ ভয়টো কমহে লাগিছে উল্টা মই ভাবিছিলোঁ কি আজি বেছি ভয় লাগিব বুলি ৰ'ব এইখিনি অলপ ভালকৈ যাওঁ ৰ'ব পালোৱে দিয়ক আৰু এইখিনি যদি পাৰ হৈ যায় মানুহ ঘৰ এটা পালোঁ এইখিনি পাৰ হৈ গ'লে আৰু মোৰ কেছ নাই আৰু কোনে মাতে আৰু মোক কোনে মাতে এইখিনি পাৰ হৈ গ'লে কি আছিলে মানুহবিলাক চব হৈছে গম পায় জাষ্ট খালি লাইটবিলাক জ্বলি আছে এইবিলাক মানুহ চাগে বহুত খং উঠে ইয়াতে পাৰ্টি চাৰ্টি কৰিব আহে মানুহবিলাক পিকনিক খাব আহে মদ খাব আহে মানে এইখিনি জেগাখিনি মানে যেনে ঘাটটো মানে অলপ বেয়া আড্ডা আৰু মদ চদ খাব আহে বহুতে ছোৱালী তোৱালী আহে অলপ বেয়া বুজি পাইছাতো সেইটো ভালভাৱে এনে ফুৰিব আহে ভালভাৱেও আহে বহুতেতো ৰাস্তা ঘাটে বেয়া কাম কৰি নুফুৰে কুকুৰ মেকুৰীৰ নিচিনা ন কথা আৰু কিন্তু কিছুমানে অলপমান কুকুৰ মেকুৰীৰ নিচিনা কামবিলাক কৰে জংঘল পাৰে এইটোৱে কথা আৰু ঠিক আছে এতিয়া এই ল'ৰাকেইটা ইয়াতে ৰখি আছিল ৰ'ব এই টাৰ্ণিংটোতে দোকানখনৰ কাষত বাকী দোকানটো বাৰু মোৰ চিনাকি এটা সেই মানে কেতিয়াবা অলপ খাই থাকোঁ তো সেইকাৰণে চিনাকি বাৰু হ'লেও আৰু দেচোন জেং টেং কৰিব বিচৰা নাই আৰু মই তাৰ লগত এতিয়া নাই দিয়ক কোনো নাই ইয়াতে দাদাহঁতে আছে কিবা হয়তো কাম চাম কৰি আছে মই এতিয়া লাইটটো বন্ধ কৰি দিওঁ ৰ'ব আৰু আপাতটো ডিপাৰ কৰি দিওঁ সিফালে পৰা গাড়ী এখন আহিছে ক'ত লাগি যাব পাৰে ইয়াতে আৰু একো দেখাব লগা নাই ঘৰ যাই লগ পাই আছোঁ জাষ্ট এতিয়া আহি পালোঁ ঘৰ এয়া চাওঁ এতিয়া মোটামুটি আৰু কিমান 1 বাজিবই হ'ল 12:40 হৈ গ'ল আৰু এতিয়া ৰেষ্ট টেষ্ট হ'ব লাগে ভিডিঅ'টো কেনেকুৱা হৈছে চাব লাগে সেইটোৱে আৰু এনেকৈ ৰাতি মই নকওঁ যে মোৰ বহুত দম আছে বা কিবা এনেকুৱা টাইপৰ মই নকওঁ কিন্তু এনেকৈ কিন্তু বহুত ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকে কিন্তু নোৱাৰে চাওঁ আৰু কৈছোঁ আৰু বহুত ডাঙৰ ইউটিউবাৰ আছে মাজতেতো যোৱা আজি 3 দিনমান হ'ল নেকি
ভিক্টৰ দাসে যেটো মানে ট্ৰল কৰিছে এই ডাঙৰ ইউটিউবাৰজনক মোৰ বহুত ভাল লাগিছে কাৰণ সেই মানুহজনক মই একবাৰ এটা সৰু হেল্প খুজিছিলো সেই ডাঙৰ ইউটিউবাৰজনক হা তো ডাইৰেক্ট নোৱাৰে বুলি কৈ দিছে কিন্তু সেই মানে কৈ দিওঁ মোৰ মানে অলপ কথা কৈ দিব দিছিল যেতিয়া মই টাৱাং গৈছিলোঁ স্কুটি লৈ পেলাই মই কৈছিলোঁ অলপমান যদি ইনষ্টাগ্ৰামৰ ষ্টৰিত বা এনেকুৱা দি দিয়া অলপ ভাল লাগিলে হয় লাগিলে মই তোমাক পইচাও দিম কিবা এটা হা প্ৰথমতে পইচা কথা কোৱা নাই বেয়া ব্যৱহাৰটো নকৰোঁ বুলি কওঁতে মই কৈছোঁ পইচা কিবা লাগে দিম দিয়া তোমাক লাগে কিবা লাগে যদি এনেকৈ কৈছোঁ বাৰু সি ডাইৰেক্ট কৈছে নাই 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 মই এইবিলাক নকৰোঁ ডাইৰেক্ট এনেকৈ কৈছে কিন্তু সি বহুত ছোৱালীবিলাকত পূৰা গা জ্বালাই থাকে ঠিক আছে আৰু সিহঁতৰ হ'লে ইনষ্টাগ্ৰাম পেজবিলাক আমাৰ ইয়াৰে ওচৰৰ বহুত ছোৱালী আছে এইবিলাক ৰিলচ বনাই আজিকালি সিহঁতক ফটো পূৰা উঠাই দিছে হা তো আমাৰ ল'ৰা মানুহ ফটো উঠাব নোৱাৰে এতিয়া বম চেনি হয় যোনে জানে আৰু তাক চিনি পাই গৈছোঁ আগতে ভাল পাইছিলোঁ ভিডিঅ' চাইছিলোঁ আজিকালি নাচাওঁ ঘণ্টাও নাচাওঁ ডাইৰেক্ট কথা আৰু ভিক্টৰ আছে সেই মহান পুৰুষজনক আৰু লগত থকা এই এজন যে সিহঁতক ভাল ধুই দিছে কিন্তু ভালে কৰিছে আৰু ইমান ডাঙৰ ইউটিউবাৰ কিহৰনো এইবিলাক মদৰ ভিডিঅ' কৰিব লাগে মদ ক'ত বনাই কি কথা হয় নাই ঠিকেই আছে বাৰু বাকী কিছুমান কাৰণত বাৰু ভিক্টৰছকো বেয়া লাগে বেয়া লেংগুৱেজ কৈ ভিডিঅ' কৰে তো এইটো মানে এনেকুৱা অনলাইন প্লেটফৰ্ম ছ'চিয়েল মিডিয়া বা ইউটিউব ফেচবুকত এইবিলাকত মানে বেয়া লেংগুৱেজ কোৱা নালাগে কাৰণ সৰু বাচ্চাও চাই তো ভিক্টৰছৰো এইবিলাক বস্তু বেয়া লাগে বাৰু চিধা কথা কৈ দিছোঁ এনেই মানুহজন ভালে হয় লিগেল হয় আৰু বহুত ভাল কামো কৰি আছে বাকী কি ক'ম আৰু এইবিলাক নকওঁ এনেকুৱা যদি ৰাতিৰ ভিডিঅ' লাগে ৰাতি ওলাই যোৱা ফুৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে লৈ আহিম খাতৰা ভিডিঅ' বাই বাই আজিলৈ